হেল্ল' ফ্ৰেণ্ড, নমস্কাৰ। ব'লক আজি একেলগে সৰিয়হ আৰু মাছ বনাওঁ। তাৰ কাৰণে মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি কেৰাহীটোত ভাজি লৈছোঁ। আৰু এতিয়া মছলাৰ পেষ্ট বনাম। তাৰ কাৰণে হালধি গুড়ি, নিমখ, জিৰা গুড়ি আৰু জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। ইয়াতে পানী দি ধুনীয়াকৈ মিলাই লৈছোঁ। আপোনালোকে বাৰু মাছ খায়নে? যদি মাছ খায়, কিদৰে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। কেৰাহীটো গৰম হোৱাত মই 2টা কেঁচা জলকীয়া ইয়াতে ব্যৱহাৰ কৰিছোঁ আৰু ক'লা জিৰা ইয়াতে দি দিছোঁ। ধুনীয়াকৈ কেৰাহীটো গৰম হৈ গৈছে ফ্ৰেণ্ডছ। এতিয়া ইয়াতে আমি যে মছলাৰ পেষ্টটো আগতে বনাই ৰাখিছিলোঁ পানী দি, সেইটো ইয়াতে ঢালি দিব লাগিব। চাই গম পাইছে নহয় ফ্ৰেণ্ডছ, কিদৰে কেৰাহীটো ধোঁৱা ওলাইছে। কেমেৰাৰ একদম পূৰা ধোঁৱা হৈ গৈছে। চাই অনুমান কৰিব পাৰিছে নিশ্চয়। আৰু সেইটো ধুনীয়াকৈ মোৰ গৰম হৈ গৈছে। এনেকৈ গৰম হ'লেহে দিব লাগিব, নহ'লে যদি গৰম নহয় কম গৰম সময়ত আপুনি তেনেকৈ দি দিয়ে তেতিয়া ভাল নহয়। তাৰপিছত যেতিয়া সেই মছলাখিনিৰ পৰা তেল বিৰিঙিছে, তেতিয়া মই ইয়াতে আৰু এটা পেষ্ট বনাই ৰাখিছিলোঁ, যোনটো দেখাইছিলোঁ আপোনালোকক। কেঁচা জলকীয়া লৈছোঁ, তাতে নহৰু লৈছোঁ আৰু সৰিয়হৰ যোনটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো ঢালি দিছোঁ আৰু ধুনীয়াকৈ লৰাই আছোঁ। আপোনালোকে এইদৰে নিশ্চয় ধুনীয়াকৈ লৰাই থাকিব। আৰু এইখিনি কৰোঁতে আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। যিমান ধুনীয়াকৈ ল' ফ্লেমত বস্তুখিনি বনোৱা হয় সিমান টেষ্টি হয়। এতিয়া লাহে লাহেকৈ তেল বিৰিঙিবলৈ আৰম্ভ হৈছে আৰু তেল বিৰিঙিছে, গম পাইছে আপুনি। শুকাই গৈ আছে মছলাখিনি ধুনীয়াকৈ তেল বিৰিঙি আছে। তেতিয়া আমি ইয়াতে পানী এড কৰিব লাগিব। এতিয়া মই ইয়াতে পানী এড কৰিছোঁ আৰু এতিয়া মই মাছখিনি এড কৰিম। মাছখিনি অকণমান পানী দিয়াৰ অলপ পিছতেই এড কৰিব লাগিব। তেতিয়াহে যোনটো আমাৰ গ্ৰেভিটো আহিব সৰিয়হৰ যোনটো ৰসখিনি হ'ব, তাতে মাছৰ ফ্লেভাৰটো সোমাব আৰু খাই টেষ্টি লাগিব। সেইকাৰণে অলপ আগতে এনেকৈ এড কৰিব, খাই ভাল লাগিব। এতিয়া গোটেই মাছখিনি আপুনি এটা এটাকৈ দি দিব। ময়ো গোটেই মাছখিনি এটা এটাকৈ দি দিছোঁ আৰু ঢাকনি লগাই সিজিবলৈ দিছোঁ। যেতিয়া সিজি গৈছে ঢাকনিখন উঠাইছোঁ। চাইছে নহয়, শুকাই গৈছে। কিমান পানী আছিলে, এতিয়া শুকাই গৈছে আৰু মই নুমাই লৈছোঁ। বহুত টেষ্টি হৈছে।